হয়, মই নলবাৰী ডিষ্ট্ৰিক্টৰ ডাকো হয়। মোৰ নাম ডক্টৰ দীপেন কুমাৰ দাস। আজি আমি নলবাৰী ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেশ্যন কমিটি আমাৰ লীনা ডেকা বাইদেউৰ উপস্থিতিত কৰা হ'ল। আজি এটা ডিচিশ্যন হ'ল যে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত মেইনলি HIV পজিটিভৰ সংখ্যা বহুত বেছি হৈছে। সেইকাৰণে সজাগতাৰ সৃষ্টিৰ কাৰণে যিখিনি মানুহ IDU লৈ আছে, ইণ্টাৰভেনাছ ড্ৰাগছ ইনজেকশ্যন লৈ আছে, তেখেতসকলক সতৰ্ক কৰি দিয়া হ'ল আজিৰ মিটিঙৰ জৰিয়তে, যাতে তেখেতসকলে এই ড্ৰাগ ইউজটো কমকৈ এইটো বন্ধ কৰি ৰাইজৰ মাজত এটা সজাগতা সৃষ্টি কৰি আমাৰ নলবাৰী ডিষ্ট্ৰিক্টখন AIDS মুক্ত বা HIV পজিটিভিটিৰ সংখ্যাটো যাতে কম হয়, তাৰ কাৰণে সকলো সজাগ হৈ থকাৰ কাৰণে তেখেতসকলে আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ সকলো জনগোষ্ঠীয় সকলো মানুহৰ মাজত সজাগ হৈ থকাৰ কাৰণে এটা আহ্বান জনাব।